বন্ধুসকল, আমাৰ জীৱনবিলাক সঁচাকৈ বহুত জটিল হ'বলৈ ধৰিছে। আগতে মানুহে দুবেলা দুমুঠি খাই পেলাই বহুত সুখী থাকে, কিন্তু আজিকালি মানুহৰ জীৱনলৈ গ্লেমাৰটো আহি গ'ল বন্ধুসকল। আজিকালি মানুহে খোৱা বোৱাৰ উপৰিও আজিকালি মানুহে অলপ ষ্টেণ্ডাৰ্ডটো দেখায়। যিহেতু আজিকালি যদি আপোনাৰ ঘৰটো যদি ভগা চিগা হয়, তেতিয়া কিন্তু আপোনাৰ ঘৰলৈ আপুনি ভাবিব পাৰে যে মোৰ ঘৰটো ভগা হ'লে সকলো মানুহৰ মনটো এনেকুৱা নহয়। কিছুমানে নাভাবে, কিন্তু বহুত মানুহে আপোনাৰ ঘৰটো যদি কেঁচা হয়, তেতিয়া আপোনাৰ ঘৰটোলৈ আহিবলৈও বেয়া পায়, ঘৰত বহিবলৈও বেয়া পায়, কিবা গুৰুত্ব নিদিয়ে বন্ধুসকল। আজিকালি তেনেকুৱা আপোনাৰ হাতত যদি টকা নাই, আপোনাক তেতিয়া কোনো চিনি নাপায়। আমাৰ হাতত টকা নাই, গতিকে আমাক কোনো চিনি নাপায়, কিয়নো আমাৰ বৰ্তমান পইচা নাই। যিহেতু কাৰণ মানুহে আজিকালি সৰহভাগ মানুহে স্বাৰ্থৰ কাৰণে স্বাৰ্থ নোহোৱাকৈ আপোনাৰ লগ ল'ব, কিন্তু প্ৰায়বিলাক মানুহে স্বাৰ্থৰ কাৰণে লগ লয়, নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে। যিহেতু আমাৰ ওপৰত স্বাৰ্থ ল'বলৈতো আমাৰ একোৱেই নাই, না ধন আছে, না আমাৰ কিবা নাম আছে, আমাৰ একোৱেই নাই বন্ধুসকল। সেই গতিকে আমাৰ জীৱনৰ একো উন্নতি নাই বন্ধুসকল। আমি কি কৰিম আমি নিজেও নাজানো, আৰু আমাৰ লক্ষ্যটো থাকে। আমি লক্ষ্যত নিজৰ লক্ষ্যত কৰ্ম কৰি আছোঁ, কৰিলেও দুদিন সময় লাগিব, কিন্তু আমিও সফল হওঁ। নিজৰ লক্ষ্যত থকা কৰ্ম যিহেতু আমি কৰি আছোঁ, আৰু নিজৰ লক্ষ্যত থকা কৰ্ম ভালদৰে কৰি গৈ থাকিলে বৰ্তমান সময়ত আপুনি মানুহ চিনিব পাৰিব। ধন্যবাদ, আজি আগে গ'লো।